নিজৰ যিখিনি আছে সেইখিনি কিছু দি কিছু লোৱা এনেকুৱা কথাবোৰ তেওঁলোক বুজি নাপায়। তেওঁক গাদী লাগে আৰু উচ্চ পদ লাগে। তেওঁক আকোৰগোজ আৰু আকোৰগোজ মনোভাৱৰ মানুহ থাকিলে কেতিয়াও বুজাবুজি সম্ভৱপৰ নহয়। সেইকাৰণে যেতিয়ালৈকে হাগ্ৰামা মহিলাৰী BPF-ৰ মুৰব্বী হৈ থাকিব তেতিয়ালৈকে UPPL আৰু BPF-ৰ মাজত কেতিয়াও বুজাবুজি নহয়। আৰু সেইকাৰণে BPF-ৰ যিসকল নেতাই অলপ বুজাবুজি থাকি কাম কৰিব ইচ্ছা কৰিছিল, খাম্পা বৰগোহাঁই ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, তেখেতসকলে হাগ্ৰামা মহিলাৰ এইটো প্ৰকৃতিটো দেখিয়ে তেওঁ আকোৰগোজ মনোভাৱৰ কথাখিনি জানিয়ে তেওঁলোকে BPF এৰি আজি UPPLত যোগদান কৰিছে। যদিও আপচুৱে চেষ্টা চলাইছে, ৰাইজেও বিচাৰিছে আৰু UPPLৰ নেতৃবৃন্দও বিচাৰিছে যে দুয়োটা ৰাজনৈতিক দলৰ মাজত একত্ৰিত নহ'লে অন্ততঃ বুজাবুজিৰ মাজত থাকি কাম কৰাৰ পৰিৱেশ এটা আহক, আৰু সেইটো হাগ্ৰামা মহিলাই কেতিয়াও গ্ৰহণ নকৰে। আৰু তাৰ ফলত এই প্ৰচেষ্টা হয়তো সম্ভৱপৰ নহ'ব। মই ইতিমধ্যে দুবাৰ সামাজিক মাধ্যমত যদি প্ৰচাৰ কৰিছোঁ যে ৰাইজে দুয়োটা ৰাজনৈতিক দল একত্ৰিত হোৱাটো বিচাৰে আৰু একত্ৰিত নহ'লেও বুজাবুজিত থকাটো বিচাৰে, আৰু আমিও তাৰ বিৰোধিতা কৰা নাই UPPLৰ কৰ্মী হিচাপে। কিন্তু মূলতঃ অন্তৰায় হ'ব হাগ্ৰামা মহিলাৰী, কাৰণ তেখেতে বুজা পৰা কি বস্তু সেইটো নাজানে, বুজি নাপায়। নিজৰ যিখিনি আছে সেইখিনি কিছু দি কিছু লোৱা এনেকুৱা কথাবোৰ তেওঁলোক বুজি নাপায়। তেওঁক গাদী লাগে আৰু উচ্চ পদ লাগে। তেওঁক আকোৰগোজ আৰু আকোৰগোজ মনোভাৱৰ মানুহ থাকিলে কেতিয়াও বুজাবুজি সম্ভৱপৰ নহয়। সেইকাৰণে যেতিয়ালৈকে হাগ্ৰামা মহিলাৰী BPF-ৰ মুৰব্বী হৈ থাকিব তেতিয়ালৈকে UPPL আৰু BPF-ৰ মাজত কেতিয়াও বুজাবুজি নহয়। আৰু সেইকাৰণে BPF-ৰ যিসকল নেতাই অলপ বুজাবুজি থাকি কাম কৰিব ইচ্ছা কৰিছিল, খাম্পা বৰগোহাঁই ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, তেখেতসকলে হাগ্ৰামা মহিলাৰ এইটো প্ৰকৃতিটো দেখিয়ে তেওঁ আকোৰগোজ মনোভাৱৰ কথাখিনি জানিয়ে তেওঁলোকে BPF এৰি আজি UPPLত যোগদান কৰিছে। তেওঁলোকে বহুতবাৰ চেষ্টা কৰিছে, আলোচনা কৰিছে, আৰু কিন্তু হাগ্ৰামাৰ কাৰণে এই আলোচনাবোৰ বিফল হৈ আছিল। সেইকাৰণে এতিয়াও যদিও আপচুৱে চেষ্টা চলাইছে, ৰাইজেও বিচাৰিছে আৰু UPPLৰ নেতৃবৃন্দও বিচাৰিছে যে দুয়োটা ৰাজনৈতিক দলৰ মাজত একত্ৰিত নহ'লে অন্ততঃ বুজাবুজিৰ মাজত থাকি কাম কৰাৰ পৰিৱেশ এটা আহক, আৰু সেইটো হাগ্ৰামা মহিলাই কেতিয়াও গ্ৰহণ নকৰে। আৰু তাৰ ফলত এই প্ৰচেষ্টা হয়তো সম্ভৱপৰ নহ'ব। এইটো মোৰ এটা যিটো অনুমান, মোৰ ব্যক্তিগত যিটো চিন্তাধাৰা, মোৰ ভাৱ সেইটোৱে যে হাগ্ৰামা মহিলাৰী যদি পাৰ্টি থাকি কিবা মুৰব্বী হিচাপে থাকে তেতিয়াহ'লে সম্ভৱপৰ নহ'ব। সেইটোৱে তেখেতে উদ্দেশ্য। তেখেত কেইদিনমান আগতে এটা মন্তব্য দিছিল, তেওঁ কাৰো লগত নাথাকে, কাৰো তলত নাথাকে, আৰু সেইটো মনোভাৱৰ কাৰণে আচলতে বুজাবুজি সম্ভৱপৰ নহয়। ৰাজনৈতিক দলৰ উদ্দেশ্যটো হ'ল নিৰ্বাচন খেলা। আচলতে BPF-ৰ কাউন্সিল সমষ্টিত থিয় হ'বৰ কাৰণে কেণ্ডিডেট নাই, মানুহ নাই, আৰু সেইকাৰণে মন্ত্ৰী এজনেই নামিব লগা হৈছে। এইটো এটা পাৰ্টীৰ কাৰণে লাজৰ কথা হয় আচলতে। কাৰণ তেওঁ কেবিনেট মন্ত্ৰী আছিল, তেওঁ মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হ'ব লাগিছিল, উপ মুখ্যমন্ত্ৰী হ'ব লাগিছিল, তেখেতে কিন্তু কাউন্সিলত নামিছে। মন্ত্ৰী এজন গাঁওবুঢ়া লাইনত আহিছে, আৰু সেইটো আচলতে লাজৰ কথা হয়। কওঁতে হয়তো তেখেত বেয়া পাব, কিন্তু বেয়া পালোঁ, কথাখিনি সেইটোৱেই হয়। তাৰমানে BPF-ৰ কৰ্মী নাই, কণ্টেষ্ট কৰিব পৰা মানুহ নাই, মানুহৰ অভাৱৰ কাৰণে এতিয়া যিজন মন্ত্ৰী আছিলে এটা সময়ত 10 বছৰ মন্ত্ৰী হৈ আছিল, তেখেতে আজি কাউন্সিলত নিৰ্বাচন কৰিবলৈ আহিব লগা হৈছে। সেইকাৰণে তেওঁ BPF বা ৰিহন দৈমাৰী আমাৰ কাৰণে অন্তৰায় নহয়। আমি জানো যে 20 বছৰ MLA হোৱাৰ পিছত ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিছিল, আৰু তেখেতে 20 বছৰে ৰাইজৰ কাৰণে কি কৰিলে তাৰ এটাও প্ৰমাণ ৰাইজক দিব নোৱাৰে। আৰু সেইকাৰণে মই যিখিনি ৰিপৰ্ট পাই আছোঁ, য'তেই যায় তেখেতে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিছে যে 20 বছৰ আপুনি কি দিছিল আমাক, এতিয়া কি কৰিব। আৰু এই প্ৰশ্নৰ সন্মুখীন হোৱাৰ কাৰণে তেখেতে আজিকালি অন্তত এইকেইদিনৰ ভিতৰত ৰাইজৰ মাজত সোমাবলৈ সাহস কৰা নাই। সেইকাৰণে আমি ভয় কৰা নাই, খেলক, ডেম'ক্ৰেচি যিহেতু চবৰে খেলাৰ অধিকাৰ আছে, আমি তেখেত খেলাটো আমি বেয়া পোৱা নাই, আমি আহ্বানেই জনাইছোঁ, আহক খেলক। যিহেতু
গণতন্ত্ৰত হাৰা জিকাটো টকাৰ জোৰত নহয়, গাৰ জোৰেৰেও নহয়, ৰাইজৰ সমৰ্থনৰ ওপৰতে ৰাইজে কাক বেছি ভাল পায়, কাৰ লগত বেছি ভাল পাই থাকে তেনেকুৱা সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে ৰাইজে নিৰ্বাচন কৰিব, কোন হাৰে কোন জিতে তাৰ উত্তৰটো ৰাইজেহে দিব।